গুড মৰ্নিং গাইজ পোনপ্ৰথমে মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি বাৰ্থডে খাবলৈ আহিছোঁ। মিহাংকক কৈ দিয়া বাৰ্থডে কথা। এয়া বহুত আজি আমাৰ মাজত পাই ভাল লাগিছে, যথেষ্ট ভাল লাগিছে। হয়, আপোনাক যে মাতোতে যদি নিমন্ত্ৰণটো ৰক্ষা কৰিছে তাৰ বাবে নথৈ আনন্দিত হৈছোঁ। আহক আমাৰ গীতলৈ আহক, আগবঢ়ক। ঠিক আছে। एक काम कर 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग के वजह বাৰ্থডে গাৰ্ল হাই হাই কৈ দিয়া, হাই গাইজ কৈ দিয়া, মই দিলোঁ হাই কৈ দিয়া, তাকে হাই কৈ দিয়া। সেয়া ৰাণী কাপোৰটো ভাল লাগিছে। তই ভাতৰ ঘোঁৰাকেইটা মই উঠাই দিম। ঘোঁৰাটো নিমেল লাষ্টটো চাওঁ অকণমান দেখুৱাই দিম। জাষ্ট বাৰ্থডে খাই আহিলোঁ। এতিয়া আমি আজি ভেলাঘৰ বনোৱাৰ সিদ্ধান্ত কৰা হৈছে। তালৈ যাব ওলাইছোঁ। বাঁহ এটা কাটি লওঁ প্ৰথমতে। আমাৰ বাঁহলৈ সোমাইছোঁ আমি। বাঁহ এটা কাটি লওঁ, তাৰপাছতে যাম আৰু আপোনালোকক দেখাই যাম। চাব ভেলাঘৰ বনাই থকা। ভেলাঘৰ বনাবলৈ মাঘৰ বিহু ভেলাঘৰ আমি চাৰিআলি পাইছোঁহি। আমাৰ অপূৰ্ব আমি ইয়াত বাঁহ সানি আছোঁ। এইটো সঞ্জীৱ এই কেলা বাইকত এটা এয়া আমি আহি আছোঁ বিনয় মন্দিৰ পামহি এতিয়া। এয়া আমাৰ ভেলাঘৰ জেগা। এয়া বুলেট লে বাঁহ লেকে হম গাইছ আজিলৈ ইমানতে আমি ভিডিঅ'টো সামৰিছোঁ। আমি নেক্সট ব্লগত আপোনালোকক সম্পূৰ্ণ ভেলাঘৰৰ দৃশ্যাৱলী দেখুৱাম। আজিলৈ বাই বাই।